আজি পৰিৱেশ দিৱস। আমি সেইটো কাৰণে আজি চেন্নাইত আছোঁ, আমি বহুত দূৰত আছোঁ। আজি চেন্নাইতে আমি গছ পুলি ৰুব আমি ওলাইছোঁ, আমি 3জনে। আপোনালোকেও ৰুৱক, কিমান পায়। আমিতো গছ নাথাকিলেতো আমি জীয়াই থাকিব নোৱাৰোঁ, কিমান আপোনালোকে জানেই চবেই। ইয়াততো ইমানেই গৰম, মানে চেন্নাইত থাকিব পৰা নাই, ইমানেই গৰম, গছ গছনি নাই, বহুত কম। সেইটো কাৰণে আমি ৰুবলৈ আহিছোঁ আজি পৰিৱেশ দিৱস দিনা। সকলোৱে যাতে ৰুৱে, ঘৰতে, ঘৰ কিনাৰত, আলিয়ে পদূলিয়ে চবতে যাতে ৰুৱে। আমিও ইয়াত ৰুব আহিছোঁ। চব এইবিলাক দেখুৱাইছোঁ। এই এটা লৈ আছে আৰু ৰুই আছোঁ। ইয়াত এটা থৈ দিছোঁ, এইটো ৰুম এতিয়া। তাৰপৰা আৰু আমি ভিতৰতো ৰুইছোঁ, ফটো দিম। আৰু ক'ৰবাত এনেকৈ ৰুম। এইফালে আজি বহুতখিনি দেখুৱাব লাগিব। ইয়াত অকল গছ এজোপাই আছে, নিম গছ এজোপা আছে। তাৰপৰা আজি যিমান পাৰোঁ আমি ৰুম গছ, আপোনালোকেও ৰুৱক। আৰু অকল আজিয়ে নহয়, আমি আৰু পিছলৈও আমি ৰুই থাকিবলৈ চেষ্টা কৰিম। এনেকৈ ইয়াত যিমান পাৰোঁ চবেই, সকলোৱে এনেকৈ গছ গছনি ৰুৱে যেন। যিমান কাটিব তাতকৈ যেন বেছি ৰুৱে, সেইটোৱে মোৰ আপোনালোকলৈ অনুৰোধ থাকিল। আৰু যিমান পাই ৰুব। আৰু আমাৰ ইয়াত গছ পুলি ৰুই আছে আজি পৰিৱেশ দিৱস দিনা। আমি চেন্নাইত আছোঁ এতিয়া, চেন্নাইত থাকিয়েই এনেকৈ ৰুই আছোঁ। আৰু দেখিছে আপোনালোকে, গছ মানে একেবাৰেই নাই ইয়াত, বহুত গৰম। চব গছ এজোপাও নাই ইয়াত, অকল এজোপা গছ আছে, নিম গছ, আৰু নাই। ইটো চাইডে আছে আৰু গছ, গোটেই গছেই নাই ইয়াত, বহুত গৰম। সেইটো কাৰণে আমি ভাবিলোঁ ইয়াত গছ ৰোৱাটো খুবেই প্ৰয়োজন। সেইটো কাৰণে আমি গছ ৰোৱাটো আমি আৰম্ভ কৰিছোঁ। ইয়াত এজোপা ৰুইছোঁ, আৰু ইয়াতো এজোপা ৰুলোঁ। তাৰপৰা আৰু ৰুই যাম, আৰু বহুত জেগা ৰুব আছে, আমি ৰুম যিমান পাৰোঁ। আৰু ভিতৰতো আমি মধুৰি গছৰ পুলি ৰুইছোঁ। আৰু ইয়াত গছ পাবলৈও নাই। আমি দোকানত গৈছিলোঁ, মানে এনেকৈ কিনিবলৈ গৈছিলোঁ গছ পুলি, কিন্তু নাপালোঁ, চব বন্ধ হৈ গৈছে লকডাউনৰ কাৰণে। যিমান পাৰোঁ চেষ্টা কৰি আছোঁ, ৰুই যাম যিমান পাৰোঁ, নহ'লে বহুত গৰম ইয়াত। আমি 3জনে ৰুই আছোঁ ইয়াত। এইজন হৈছে ডিব্ৰুগড় হয়, এই হৈছে গোলাঘাটৰ। আৰু এটা কথা কওঁ, কিন্তু দাখন কিন্তু আমাৰ অসমৰ হয় দেই। দা এখন অসমৰ হয়, তামিলনাডুৰ দা নহয়। তামিলনাডুৰ দা ইয়াত নাকাটে। ইয়াত মানে কি হ'ল, এখন হৈছে খুকুৰি হয় একচুৱেলি অসমৰ, আমি অসমৰ পৰা অনা হয়। তাৰপিছত তামিলনাডু কুঁৱ এইখন, এনেকুৱা কুঁৱত জানো কোনোবাই খান্দিব পাৰে। বহুত কষ্টকৈ গাঁত খান্দিছোঁ বা চফা কৰোঁ এইখন, উপায় নাই। বহুত কষ্ট দেই। লাইক কৰিব, শ্বেয়াৰ কৰিব আমাৰ ভিডিঅ'টো চাই পেলাই। আৰু ভিডিঅ'টো চবেই শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। আৰু আপোনালোকেও ৰুৱক এনেকৈ গছ, খুবেই প্ৰয়োজন। গছ নাথাকিলে আমিও জীয়াই নাথাকোঁ। গছ চব আপোনালোকে মৰম কৰিবলৈ শিকক, তেতিয়াহে। গছ অকল কাটিলেই নহ'ব, ৰুবও লাগিব। আৰু ৰুবলৈ গৈ আছোঁ আমি, আৰু ৰুব যাওঁ। আহক, আমি গৈ আছোঁ ৰুবলৈ। য'তে ত'তে আমি ৰুবলৈ চেষ্টা কৰিছোঁ। সেইটোৱে লেন।
টেঙা পুলি আমিয়ে ৰোৱা হয় এনেকেই আমি ৰুই থাকোঁ আৰু কিবা কিবি। ইয়াতো এটা ৰোৱা হৈছে মধুৰি পুলিয়ে। আমি মধুৰি পুলি ৰুইছোঁ, কেইবাটাও ৰুইছোঁ এনেকৈ।